নমস্কাৰ সকলোকে মানসী মন চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। এইটো মই মোৰ জীৱনত প্ৰথমবাৰৰ বাবে বনাইছোঁ। এটা উত্তৰ প্ৰদেশৰ জনপ্ৰিয় ৰেচিপি হয় আৰু ইয়াৰ নাম হৈছে দাল ফাৰা। আহকচোন মই কেনেকৈ বনালোঁ এইটো ৰেচিপি। তাৰ বাবে প্ৰথম আমাৰ মূল সামগ্ৰী লাগিব বুট দাইল, আৰু এইখিনি বুট দাইল এটা বাটিত মই লৈ লৈছোঁ। মই যোৱা ৰাতিয়ে তিয়াই ৰাখিছিলোঁ আৰু এতিয়া কোমলি গৈছে ধুনীয়াকৈ। আৰু লৈছোঁ মই সোৱাদ অনুসৰি 1 চামুচ হালধি গুড়ি, 1 চামুচ নিমখ, 1 চামুচ ৰঙা জলকীয়া গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি, আৰু লৈছোঁ মই এবাটি আটা। মই ধুনীয়াকৈ পানী আৰু নিমখ দি পেলাই মঠি লৈছোঁ, আৰু বেছি টানো হ'ব নালাগে আৰু বেছি কোমলো হ'ব নালাগে। আৰু এতিয়া বুট দাইলখিনি মই পিচি ল'ম। আপোনালোকে পটাটো পিচি ল'ব পাৰে, মই মিক্সাৰ গ্ৰাইণ্ডাৰ সহায়তে পিচি লৈছোঁ। আৰু বেছি ফেটফেটীয়া হোৱাকৈ নিপিচিব, আৰু পানীও আপোনালোকে ব্যৱহাৰ নকৰিব। ইয়াত দেখুওৱাৰ ধৰণে এতিয়া আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰটোত দি পেলাই তাত থকা হালধীয়া বটনটো টিপি দিব, আৰু অলপ টান টান হৈ থকাকৈ আপোনালোকে পিচিব। আৰু ইয়াত দুটা এটা বুট দাইল গোটা বান্ধিয়ে আছে, কোনো কথা নাই, এনেকৈয়ে খাই ভাল লাগে। আৰু ইয়াত আপোনালোকে ইচ্ছা কৰিলে জ্বলাও দিব পাৰে। মই জ্বলা খাই যিহেতু বেয়া পাওঁ, সেইকাৰণে মই জ্বলা ব্যৱহাৰ কৰা নাই। আৰু ৰেড চিলিটো মই ৰঙৰ কাৰণে দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে। এতিয়া এইখিনি বুট দাইল মই পেষ্ট বনোৱাৰ পিছত মছলা গুড়িখিনি দি দিছোঁ, আৰু লগতে সোৱাদ অনুসৰি নিমখ আৰু হালধিও দি দিছোঁ। আৰু এতিয়া ভাল ধৰণে এইখিনি মিহলাই ল'ব লাগিব, যাতে গোটেইখিনি একেলগে মিহলি হৈ যায়। এয়া মোৰ পেষ্ট ৰেডি হৈ গ'ল। আৰু এতিয়া আটাখিনি মই লুচি বনোৱা নিচিনাকৈ সৰু সৰু গোলা কৰি ল'ম, আৰু তেনেকৈ বেলি ল'ম। আৰু বেলি লওঁ মানে মই এটা বটুৱাত অলপমান পানী গৰম কৰিবলৈ দিছোঁ, আৰু এইখিনি ভাল ধৰণে উতল আহিব লাগিব। আৰু উতল আহে মানে আমি ফাৰা বনাবৰ কাৰণে লুচিটো এনেকৈ বেলি ল'ব লাগিব। আৰু ইয়াত দেখুওৱাৰ ধৰণে আপোনালোকে এনেধৰণে বেলি ল'ব। বেছি ডাঠকৈও নিবেলিব, বেছি পাতলকৈও নিমেলিব। দেখা পাইছেনে মই কেনেধৰণে আপোনালোকক দেখাব বিচাৰিছোঁ। হৈ গৈছে এতিয়া বেলা। আমি ইয়াত এতিয়া 1 চামুচ বুট দাইলৰ পেষ্টখিনি দি দিম। এইটো আপোনালোকে ৰাতিপুৱা আহাৰতো ব্যৱহাৰ কৰিব পাৰে, আৰু আবেলিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বহুত ভাল লাগে খাই, আৰু আপোনালোকে বনাই চাবচোন। আৰু কেনেকুৱা লাগে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমাৰ এটা হৈ গৈছে, এনেকৈ আপোনালোকে দুইফাল হেঁচি পেলাই মুখখন বন্ধ কৰি দিব, আৰু এটা আমাৰ হৈ গ'ল। এতিয়া আমি আৰু এটা আপোনালোকক বনাই দেখাম। বনাবলৈও সহজ, আৰু বস্তুও বেছিকৈ নালাগে, খুব কম সময়তে হৈ যায়, আৰু স্বাস্থ্যৰ বাবেও ইমান হানিকাৰক নহয়। প্ৰথম পদ্ধতিটোত যদি আপোনালোকে বনায়, মই দুইটা পদ্ধতিতে আপোনালোকক বনাই দেখুৱাম, আৰু সেইকাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে ভিডিঅ'টো চাব। এতিয়া 2 নম্বৰখন আমাৰ বেলি হৈ গৈছে। ইয়াত আমি আকৌ এতিয়া পেষ্টখিনি দি দিম। এয়া 1 চামুচ পেষ্ট ইয়াত দি দিয়া হৈছে। আৰু আগৰটোত দেখুওৱা ধৰণে আপোনালোকে এনেকৈ অলপ হেঁচি দিব, আৰু ভাল ধৰণে জাপি দিব, যাতে মিশ্ৰণখিনি তাৰ পৰা ওলাই নাহে। আৰু আমাৰ 2 নম্বৰটো হৈ গৈছে।
দেখিবলৈতো ধুনীয়া লাগিছেই চাগে আৰু খাবলৈও আপোনালোকক মই বিশ্বাস দিছোঁ বহুতেই ভাল হয় খাবলৈ আৰু আপোনালোকে যদি আগে পিছে বনোৱা নাই তেতিয়াহ'লে আজি মোৰ ৰেচিপিটো চাই বনাই ল'ব আৰু এতিয়া আমাৰ পানী উতল আহিছে এনেধৰণে বকবককৈ উতলিব লাগিব পানীখিনি ইয়াত কোনো ধৰণৰ একো নিমখ দিব নালাগে অকল ফুটা পানীতে আমি এতিয়া এটা এটাকৈ এইখিনি দি দিম আৰু প্ৰথম দিয়াৰ লগে লগে তললৈ গুচি গৈছে আৰু যেতিয়া সম্পূৰ্ণ হৈ যাব তেতিয়া গোটেইকেইটা আকৌ ওপৰলৈ গুচি আহিব প্ৰথম আমি 3টা দিছোঁ এয়া 3টা দি পেলাই অলপমান সময় আমি ঢাকি ৰাখিম এতিয়া 20 মিনিটৰ কাৰণে আমি গেছৰ ফ্লেমটো ল' কৰি পেলাই ঢাকি দিছোঁ আৰু 20 মিনিটৰ পিছত এয়া আপোনালোকে দেখিছে ধুনীয়াকৈ হৈ গৈছে আপোনালোকে এনেকৈও খাব পাৰে যিকোনো জ্বলা চাটনি বা টমেটো চচৰ লগত আৰু নতুবা আপোনালোকে ইয়াত দেখুৱাৰ ধৰণে এনেকৈ কাটিও ল'ব পাৰে আৰু কাটি দিলে যথেষ্ট ধুনীয়া লাগে দেখিবলৈ সেইকাৰণে মই আপোনালোকক কাটিও দেখাইছোঁ এনেকৈ এটাৰে 3 পিচ কৰিব আপোনালোকে এয়া দেখিছে এতিয়া মই এখন প্লেটত অলপমান টমেটো চচ লৈ পেলাই আপোনালোকক প্লেটিং কৰি দেখাইছোঁ এইটো প্ৰথম পদ্ধতি হয় আৰু ইয়াত কোনো ধৰণৰ বিশেষ মছলা আৰু তেল ব্যৱহাৰ কৰা হোৱা নাই গতিকে এইটো স্বাস্থ্যৰ পক্ষে আপোনালোকে যদি হেল্থ কনচিয়াছ হয় তেতিয়াহ'লে এনেকৈও খাব পাৰে আৰু এইটো প্ৰথম পদ্ধতি মোৰ হৈ গৈছে এতিয়া মই আৰু এটা পদ্ধতিৰে আপোনালোকক বনাই দেখাম তাৰ বাবে এইখিনি মই কাটি লৈছিলোঁ যে সেইখিনি আৰু এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ টমেটো চচ লৈছোঁ আপোনালোকে বিলাহীও পেষ্ট বনাই ল'ব পাৰে মোৰ যিহেতু বিলাহী নাই আজি সেইকাৰণে এনেকৈ লৈছোঁ আৰু এইখিনি মান ধনিয়া মই গাৰ্নিচিঙৰ কাৰণে কাটি লৈছোঁ আৰু এইটো মছলা ইয়াত ধনিয়া 1 চামুচ জিৰা গুড়ি 1 চামুচ চাট মছলা 1 চামুচ আৰু গৰম মছলা 1 চামুচ আৰু 3 ফুটা নহৰু মই পিচি লৈছোঁ আৰু 2টা জলকীয়া মই মিহিকৈ কাটি লৈছোঁ এতিয়া গেছৰ ফ্লেমটো হাই কৰি মই কেৰাহীখন গৰম কৰি লৈছোঁ আৰু তাত মই অলপ মিঠাতেল দি দিছোঁ আৰু মিঠাতেলৰ কেঁচা ভাৱটো প্ৰথমে যাবলৈ দিব লাগিব আৰু ভাল ধৰণে তেলখিনি গৰম হ'ব লাগিব এতিয়া তেল গৰম হৈ যোৱাৰ লগে লগে আমি ইয়াত কেইটামান গোটা জিৰা আৰু পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি অলপ ৰংটো সলনি হোৱালৈকে ভাজিব লাগিব তাৰপিছতে আমি ইয়াত নহৰু দি দিছোঁ আপোনালোকে আদাও দিব পাৰে মই আদা নাই দিয়া আৰু জলকীয়াও দি দিছোঁ জ্বলাটো আপোনালোকৰ ইচ্ছা অনুসৰি দিব যদি জ্বলা খাই বেছি ভাল পায় তেতিয়াহ'লে সৰহকৈ দিব আৰু মই বেছিকৈ ভাল নাপাওঁ গতিকে 2টাহে দিছোঁ আৰু শুকান মছলাখিনিও দি দিলোঁ আৰু এনেধৰণে বনালে আপোনালোকৰ জ্বলা আৰু চটপটা এটা সোৱাদ আহিব আৰু নতুন এটা টুইষ্ট আহিব সেইকাৰণে এনেকৈও আপোনালোকে বনাই খাব পাৰে গতিকে মই 2টা পদ্ধতিৰে আপোনালোকক দেখাই দিছোঁ এতিয়া মই টমেটো চচখিনি ইয়াত দি দিছোঁ এতিয়া এইখিনি ভাল ধৰণে ভাজি ল'ব লাগিব যাতে মছলাখিনি আৰু পিঁয়াজখিনি একেলগ হৈ যায় আৰু এতিয়া মই সোৱাদ অনুসৰি হালধি দিছোঁ আৰু দিছোঁ মই সোৱাদ অনুসৰি নিমখ আৰু এইখিনি মই ভাল ধৰণে মিহলাই লৈছোঁ আৰু মছলাখিনিৰ পৰা তেল ওলাইছে দেখা পাইছে আপোনালোকে এইটো পৰ্যায়লৈকে মছলাখিনি আপোনালোকে ভাজি ল'ব আৰু তাত এটা এটাকৈ এতিয়া আমি কাটি ৰখা ডাল ফাৰাখিনি দি দিব এইখিনি মই দি দিলোঁ আৰু এইখিনি ভাল ধৰণে মছলাখিনিৰ লগত মিহলি হৈ যোৱাকৈ এনেকৈ লৰাই ল'ব বেছিকৈ লৰাই নিদিব ভাগিও যাব পাৰে সেইকাৰণে লাহে লাহে এনেকৈ লৰাই দিব আৰু মই পানী ব্যৱহাৰ কৰা নাই পানী ব্যৱহাৰ আপোনালোকেও নকৰিব এনেধৰণে মছলাখিনিৰ লগতে লেটিয়াই থাকিব অকণমান দেৰি কাৰণে আৰু গেছৰ ফ্লেমটোতো আপোনালোকে ল'তে ৰাখিব আৰু 10 মিনিটৰ কাৰণে এনেধৰণে অকণমান ঢাকনিখন দি দিব আৰু এয়া 10 মিনিটৰ পিছত আমাৰ হৈ গ'ল এতিয়া ওপৰত মই অলপমান মান ধনিয়া ছটিয়াই দিছোঁ আৰু পৰিৱেশনৰ কাৰণে প্লেটখন ৰেডি কৰি দিছোঁ আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব থেংক ইউ